Hello friends, welcome to my YouTube channel. মই অন্বেষা কাশ্যপ আৰু আজি আমি ডিসকাস কৰিম ইম্পৰ্টেন্ট প্লেसेस অফ আসাম নৰ্থ ইষ্ট এণ্ড देयर নিকনেমছ অৰ্থাৎ অসম আৰু নৰ্থ ইষ্টৰ কোন ঠাই কি নামেৰে জনা যায় হেয়া আমি ডিসকাস কৰিম থ্ৰু ইম্পৰ্টেন্ট MCQ কোৱেশ্চনছ। এই কোৱেশ্চন কেইটা ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰা প্ৰায় কমন কোৱেশ্চন আহা দেখা যায় যিকোনো গভৰ্ণমেণ্ট এক্সামত। সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। সো আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে Which of the following is called as the land of Red River and Blue Hills? Option kita hoise Sikkim, Assam, Arunachal Pradesh and Meghalaya. Your correct answer to hobo Assam. Yate Brahmaputra nodik Red River buli koa hoise. Next question to hoise which is also called as Panchatirtha. Kunkhon thai Panchatirtha buli jana jay. Your option kita hoise Udalguri, Shibosagar, Charaideo and Hajo. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাজো। নেক্সট কুৱেশ্চনটো হৈছে which of the following is called city of temples? ইয়াৰ অপচন কেইটা হৈছে বিশ্বনাথ, গুৱাহাটী, হাজো এণ্ড তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। নেক্সট কুৱেশ্চনটো হৈছে which of the following is known as Peace Garden of North East? ইয়াৰ অপচন কেইটা হৈছে আসাম, মিজোৰাম, মেঘালয়া এণ্ড মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিজোৰাম। নেক্সট কুৱেশ্চনটো হৈছে which state is called the land of rising sun of India? অপচন কেইটা হৈছে আসাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা এণ্ড মেঘালয়া। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অৰুণাচল প্ৰদেশ। ভাৰতৰ বাকী ঠাইবিলাকৰ তুলনাত অৰুণাচল প্ৰদেশৰ ডং ভিলেজত প্ৰথম সূৰ্যোদয় হোৱা দেখা যায়, সেইবাবে অৰুণাচল প্ৰদেশক লেণ্ড অফ ৰাইজিং ছান বুলিও কোৱা যায়। কিন্তু কুৱেশ্যনটো যদি এনেকৈ আহে which country is known as the land of rising sun, তেতিয়া আনসাৰটো জাপান হ'ব। নেক্সট কুৱেশ্যনটো হৈছে which state is known as the jewel city of India? ইয়াৰ অপশ্যন কেইটা হৈছে মণিপুৰ, নাগালেণ্ড, আসাম and Arunachal Pradesh. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰ। নেক্সট কুৱেশ্যনটো হৈছে which of the following is known as land of three cities? অপশ্যন কেইটা হৈছে নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা, আসাম। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ত্ৰিপুৰা। নেক্সট কুৱেশ্যনটো হৈছে which river is called the sorrow of Assam? অপশ্যন কেইটা হৈছে ব্ৰহ্মপুত্ৰ, বৰাক, লুইত, ধনচিৰি। কাৰেক্ট আনসাৰটো হ'ব ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে which of the following place is also called the Switzerland of Assam or Scotland of Assam? ইয়াৰ অপশ্যন কেইটা হৈছে হাফলং, ডিফু, তেজপুৰ এণ্ড মাজুলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাফলং। হাফলঙক আমাৰ অসমৰ মিনি স্কটলেণ্ড বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে which is the cultural capital of Assam? এই কুৱেশ্যনটো প্ৰায়ে এক্সামত অহা দেখা যায়। ইয়াৰ অপশ্যন কেইটা হৈছে শিৱসাগৰ, মাজুলী, দিছপুৰ এণ্ড যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। নেক্সট কুৱেশ্যনটো হৈছে which place of Assam is called the land of black magic? ইয়াৰ অপশ্যন কেইটা হৈছে নলবাৰী, মায়ং, শিলচৰ এণ্ড হাফলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মায়ং। নেক্সট কুৱেশ্যনটো হৈছে which place is known as the land of Satras? অপশ্যন কেইটা হৈছে বৰপেটা, মাজুলী, শদিয়া এণ্ড নগাঁও। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বৰপেটা। বৰপেটাক সত্ৰ নগৰী या টেম্পল টাউন या লেণ্ড অফ সত্ৰাছ বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে which place is known as the Manchester of East? ইয়াৰ অপশ্যন কেইটা হৈছে শুৱালকুছি, বৰপেটা, কামৰূপ এণ্ড শ্বিলং। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব শুৱালকুছি। নেক্সট কুৱেশ্যনটো হৈছে which city is called the city of eternal romance or the blood city of India? ইয়াৰ অপশ্যন কেইটা হৈছে তেজপুৰ, শিৱসাগৰ, কামৰূপ অৰ যোৰহাট। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে তেজপুৰ। নেক্সট কুৱেশ্যনটো হৈছে which of the following place in Assam is called as the rice bowl of Assam? ইয়াৰ অপশ্যন কেইটা হৈছে ৰঙিয়া, নগাঁও, জালুকবাৰী আৰু লাহৰি ঘাট। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব
নগাঁও Next question to hoise which place is also called the Navadip of Assam Your option geta hoise Nolbari Gwalpara Jogigupa and Dhuburi Your correct answer to hobo Nolbari Next question to hoise which place is called the Island of Peace Your option geta hoise Majuli Haflong Karimganj and Silchar Your correct answer to hobo Silchar Next question to hoise which of the following is referred to as the oil city of Assam Your option geta hoise Duliajan Digboi Namrup and Lepetkata Your correct answer to hobo Digboi Your pisor prashno to which of the following is called Pyramid of Assam Option geta hoise Saraideo Kohpur Sadia and Ambari Your শুদ্ধ উত্তৰটো হ'ব Saraideo Saraideot বহু কেজন আহোম ৰজাৰ মৈদামো দেখা পোৱা যায় সেইবাবে ইজিপ্তৰ পিৰামিডৰ লগত Saraideok তুলনা কৰা হৈছে Next question to hoise which is the tea capital of India Your option geta hoise Jorhat Mongoloi Dibrugarh and Gohpur Your correct answer to hoise Jorhat Your next question to hoise which city is known as the gateway of Northeast India Your option geta hoise Guwahati Dibrugarh Jorhat and Tezpur Your correct answer to hobo Guwahati Next question to hoise which city is known as Scotland of East Your option geta hoise Haflong Shillong Nagaland and Arunachal Pradesh Your correct answer to hobo Shillong আপোনালোক এক্সামত কনফিউজ নহব যদি আপোনালোক খুদে what is the Scotland of East তেতিয়া আনসাৰটো শিলং হ'ব আৰু যদি খুদে what is the Scotland of Assam বুলি মেনশন কৰে তেতিয়া আনসাৰটো হাফলং হ'ব আজিৰ শেষৰ প্ৰশ্নটো হৈছে which place is known as Amazon of Assam ইয়াৰ অপচন কেইটা হৈছে কাজিৰঙা মানস দিহিং পাটকাই and নামেৰি নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিহিং পাটকাই আজিলৈ ইমানে আপোনালোকৰ যদি ভিডিঅটো চাই ভাল লাগিছে লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ